নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ বাদামৰ এটা চাটনি লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। অতি সহজে অতি কম সময়তে আপোনালোকে বনাব পাৰিব আৰু আপোনালোকে এবাৰ খাই চাই মোক জনাবচোন কেনেকুৱা পালে। মই ৰুটিৰ লগত খাইছিলোঁ, কিন্তু মই বহুত ভাল পালোঁ। প্ৰথমতে মই এনেকৈ বাদাম কেইটামান লৈ লৈছোঁ, লগত এটা পিঁয়াজ আৰু বিলাহী, দুটা জলকীয়া লগত লৈ লৈছোঁ। বিশেষ বস্তুৰো প্ৰয়োজন নাই। এইখিনি এতিয়া মই ভালকৈ কেৰাহীখনত তেল অলপ দি অলপকৈ ফ্ৰাই কৰি ল'ম। বৰ বেছিও নহয়, অলপ ফ্ৰাই কৰি ল'ম। মানে এটাকৈ ফ্ৰাই কৰিছোঁ যাতে গোটেইখিনি লাগি নাযায়। আপোনালোকে ইচ্ছা কৰিলে একেলগতেও গোটেইখিনি ফ্ৰাই কৰি ল'ব পাৰে। মই এনেকৈ এটাকৈ প্ৰথম পিঁয়াজ দিছোঁ, তাৰপাছত বিলাহী, তাৰপাছত বাদাম দি পেলাই ফ্ৰাই কৰি ল'ম। সকলোখিনি এতিয়া ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি মিক্সি বাতি এটা লৈ মিক্সি বাতিটোত অলপ নিমখ আৰু অলপ টেঙা চেপি দিম আৰু সেইখিনি আমি মিক্সিত মাৰি দিলে আমাৰ চাটনি ৰেডি হৈ যাব। চাওকচোন মই কেনেকৈ কৰি আছোঁ, তেনেকৈ কৰিলেই হ'ব। আপোনালোকে বনাই খাই মোক কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।